আপোনালোকে এনে গছ ভাঙি আছে, কিমান গছ ভাঙি আছে, চব ক্ষতিপূৰণ আপোনালোকে ভৰিব লাগিব। মানুহৰ ঘৰ অন্যায়ভাৱে ভাঙি আছে, গছ গছনি ভাঙি আছে, আপোনালোকৰ কমন চেন্স নাই। কিয় আপোনালোকে সোধা নাই আঁতৰি কিয় গছ কিয় ভাঙিব লাগে? গছ ভাঙাৰ কাগজ আনিছে আপোনালোকে? আপুনি চিনি অফিচাৰ সোধক, কাগজ আনক, গছ না ভাঙিব আপোনালোকে চবকে কৈ দিয়ক, এটা গছ কাটিব নালাগিব, ঠিক আছে? নট এ ছিংগল ট্ৰী। যিখিনি হল হল, আপোনালোকে অন্যায় অত্যাচাৰ চৰম সীমা হেৰাই গৈছে। আপোনালোকে গছ প্ৰকৃতিক চব ধ্বংস কৰিবলৈ আহিছে ইয়াত। আপোনালোকে নিজে কৈছে ফৰেষ্টৰ মানুহ, আপোনালোক ফৰেষ্টৰ মানুহে গছ ৰুবলৈ আহ্বান কৰা নাই নেকি? গোটেই ভাৰতবৰ্ষত পৃথিৱীত গছ ৰুবৰ কাৰণে মানুহে কৈ আছে, আপোনালোকে একদম বেৰহমীভাৱে গছবিলাক ভাঙি আছে। মানুহৰ ঘৰ ভাঙিলেই আপুনি ফৰেষ্ট আপোনাৰ ডিপাৰ্টমেণ্টক ফোন কৰক আৰু চবকে গছ এটাও ভাঙিব বন্ধ কৰক, গছ ভাঙিব নোৱাৰিব। ময়ো DFO ছাৰক ফোন কৰি আছো, গতিকে তেখেতক পদক্ষেপ বিচাৰি লৈ আহিছে আৰু গছ ভাঙাৰ অধিকাৰ তেখেতক কোনে দিলে? অনুৰোধ কৰিম কেমেৰা সমূহত। আমি ইমান দিন হাইকোৰ্ট কৰিছো, সুপ্ৰিম কোৰ্ট কৰিছো, আমি ডিভিজনেলত কৈছো, আমি আপোনালোকক আঠিয়াই কৰিছো যে এইবিলাক ফৰেষ্ট ৰিজাৰ্ভ হয় নে নহয়। আপোনালোকে ফৰেষ্ট ৰিজাৰ্ভৰ কোনো উত্তৰ দিয়া নাই। আমাৰ আঠিয়াই কপি আছে, আপুনি যাব পাৰে। আমি ইমানখিনি কৰিছো, কিন্তু গছ ভাঙিব বুলি আপোনালোকে আমাক কোৱা নাছিলে। গছ কিয় ভাঙিব? আমি আপোনাক শুনক ছাৰ, আপোনাক এটা অনুৰোধ কৰিছো, আপুনি গছ নাভাঙিব। ফাল্টু ৰাজনীতি নহয়, আপুনি এছাৰি এটা লৈ আহিছে, সেইটো ৰাজ্য অন্যায় হৈছে আপোনাৰ। আপুনি সেইটো কওক, গছ ভাঙাৰ কাগজ আছিল নে নাই আপোনাৰ? Nah, Irfan. Mari.